Hello everyone, কি খবৰ আশা কৰো সকলোৱে ভালে আছে বহুত দিন হল ভিডিও ইউটিউবত আপলোড কৰিব পৰা নাই ফেসবুকতো আপলোড কৰিব পৰা নাই যেহেতু কৰ্মব্যস্ততাবিলাক অধিককৈ বাঢ়ি গৈ আছে আৰু যেহেতু আমি তামিলনাডুত আছিলোঁ তামিলনাডুৰ পৰা ট্ৰেন্সফাৰ দিলে বুলি ক'ব লাগিব তামিলনাডুৰ পৰা ট্ৰেন্সফাৰ দিলে বেংগলোৰত বনি আছে এতিয়া বেটাৰী কোম্পানী এক্সাইট বেটাৰী সকলোৱে চিনি পায়ে আৰু সেই বেটাৰী কোম্পানীৰ কাম চলি আছে আৰু সেই কোম্পানীতে আমি এতিয়া আমাৰ কোম্পানীটোৱে কাম লৈছে আৰু সেই আমাৰ কোম্পানীটোৱে তাত কাম কৰি আছোঁ আমি আৰু ইয়ালৈ পঠিয়ালে যেহেতু লগৰখিনি গৈ এৰি মেলি আহিলোঁ মিছ কৰিছোঁ সিহঁতকো সিহঁতৰ লগত এক মাহ থাকিলোঁ আৰু ইয়ালৈ আহিলোঁ আৰু বেংগলোৰ পৰিৱেশটো বেংগলোৰ মেইন টাউনৰ পৰা গাঁৱৰ ভিতৰত বহুত আহিব লাগে বেংগলোৰ টাউনৰ পৰা বহুত আহিব লাগে ইয়াৰ পৰিৱেশটো অলপ অসমৰ লগত খাপ খোৱা বুলি ক'ব লাগিব অসমৰ লগত অলপ মিলে তামিলনাডুত আছিলোঁ গোটেই পাহাৰ আৰু নাৰিকল গছেৰে ভৰি আছিলে তাত অকণমান ভাল লাগিছিলে যে পৰিৱেশবিলাক ভাল লাগিছিলে কিন্তু তাত থাকি ইমানো ভাল লগা নাছিলে কিন্তু ইয়াত আহি অসমৰ লগত যিহেতু অলপ খাপ খোৱা ইয়াৰ পৰিৱেশটো সেইবাবে অকণমান ইয়াত মনটো ভাল লাগিছে আৰু কাম কৰিও ইয়াত ভাল লাগিছে আৰু ইয়াত দেখাবলগীয়া বিশেষ একো নাই আৰু এইফালে দেখিবলৈ পাইছে অসংখ্য তেতেলী গছ এইবিলাক চব তেতেলী গছ ছিঙিব পাৰি আৰু হাতেৰে তলৰ পৰা একদম হাতেৰে ছিঙিব পাৰি অসংখ্য তেতেলী গছ বুলি ক'ব পাৰি আৰু কিনো ক'ম আৰু বহুদিন যিহেতু ভিডিঅ' বনোৱা নাছিলোঁ সেইবাবে এনেই অলপ বনাই দিছোঁ আৰু ইয়াৰ লোকেল পৰিৱেশবিলাককে দেখাইছোঁ আৰু এতিয়া তেতেলী ছিঙিবগৈ কোন যোৱা বা উঠনি ছিঙি নিছিলি কচোন সেই আগত আছিলে আগত নাজানে এতিয়া ইয়াত মাৰিব আৰু এইবিলাক দেখিছে তেতেলী গছ গোটেই লমালমে লাগি আছে বহুত তেতেলী গছ এইবিলাক গোটেই তেতেলী গছৰে গছে আৰু তেতেলী গছ আৰু ইয়াত দেখিবলৈ পাইছে বেলি ডুবু হৈছে এতিয়া ইয়াত 6টা বাজিছে অসমতো এতিয়া আন্ধাৰেই হ'ল আৰু ইয়াত কিন্তু আন্ধাৰ হোৱা নাই এতিয়া 6টা বাজিছে আৰু 6টা বজাত আমি ফুৰিবলৈ বুলি এনেই ওলাই আহিলোঁ আৰু লোকেল পৰিৱেশটো চাবলৈ বুলি আহিলোঁ আৰু এতিয়া তেতেলী ছিঙিবলৈ যাব কোনজোপা গছৰ পৰা ছিঙিব আৰু এইবিলাক গোটেই তেতেলী গছ পূৰা লাগি আছে একদম ভৰ্তি হৈ আছে কিন্তু আকৌ নতুনকৈ ফুল ফুলিছে আকৌ লাগিব কিন্তু ইয়াত খাংটা মানুহ নাই তেতেলী কিন্তু আমাৰ সেইফালে যদি তেতেলী গছ থকা হ'লে মানুহবিলাকে পূৰা ছিঙি লৈ গ'লহেঁতেন আচাৰ বনালেহেঁতেন বা খালেহেঁতেন আৰু কিন্তু ইয়াত খাংটা মানুহ নাই অসংখ্য তেতেলী গছ আৰু এতিয়া দেখাম মই তেতেলী গছজোপাত কিদৰে তেতেলী লাগি আছে চাওক একদম লমালমে তেতেলী লাগি আছে একদম সৰুৰ পৰা ডাঙৰ লাগি ইয়াত তেতেলী আৰু ইয়াত দেখিবলৈ পাইছে তেতেলী গছ দেখালোঁ কিন্তু তেতেলী এতিয়ালৈকে এটাও খাই চোৱাই নাই আৰু সেই গতিকে মই ইয়াক কৈছোঁ তই তেতেলী এটা ছিঙি আন মই খাই চাওঁ কেনেকুৱা লাগে আৰু সি গতিকে তেতেলী পাৰিবলৈ পাৰিছ নাই সেই চাপৰ গছ কেইজোপাত নেপাৰিলি আৰু এইজোপা গছৰ পৰা তই পাৰিছ এতিয়া একো নাই দে পাৰি আন আৰু পাৰিব নোৱাৰিলে টেঙা বুলি আৰু তেতেলী এনেও টেঙাই বাৰু দে আৰু এইয়া একদম পকা তেতেলী দেই পকা তেতেলী খাই চাম কেনেকুৱা লাগে টেঙাই লাগিব অলপ মোবাইলটো ধৰি দে নেকি টেষ্ট কৰিম কেনেকুৱা লাগে একদম পূৰা পকি ৰহি গৈছে বুলি কয় যে সেই ৰহি গৈছে আৰু শুকান হৈ গৈছে এয়া তাত লিকটীয়া কিন্তু দেই খাই চাম দিয়া টেঙা আৰু একদম হৃদয়লৈকে টেঙা হৈ গৈছে টেঙা মিঠা দুটাই মানে আৰু নাখাওঁ তই খাই দেখোঁ যিহেতু ইয়াত বিশেষ দেখাবলৈ একো নাই এইফালে তেতেলী গছ আৰু এইফালে ৰাস্তা আৰু ইয়াৰ পৰিৱেশ ভিউটোকে অলপ চাই লওক আৰু যিহেতু আমি ওলাই গৈছিলোঁ ওলাই গৈ মেলি আহিলোঁ আৰু আহি মেলি এতিয়া ৰুম পালোহি লগৰকেইটাই বজাৰ কৰিবলৈ গৈছিলে সিহঁতেও আহি পালেহি কিন্তু এতিয়া পানী আনিবলৈ গৈছে আৰু এজন লগৰ আছে ৰুমতে আৰু এটা ভাইটি এটা আছে আৰু সিহঁতে বজাৰলৈ গৈছিলে বজাৰৰ পৰা এইবিলাক বিলাহী চিলাহী এইবিলাক বজাৰ কৰি আনিলে লগতে এটা স্পেচিয়েল বস্তু আনিছে গাহৰি যিহেতু গাহৰি বহুত দিন খোৱা নাই আজি খাম আৰু আগতে অসমত থাকোঁতে যিহেতু হোটেলত আছিলোঁ গতিকে গাহৰি খাই পেট বাঢ়ি গৈছিলে পূৰা পেট বাঢ়ি গৈছিল কিন্তু ইয়াত আহি অলপ কমিছে ক্ষীণ হৈছোঁ আৰু আজি বহুত দিনৰ পিছত আজি আকৌ গাহৰি খাম
আৰু বনাব আৰু কোনে বনায় সেইটো নাজানো আজি গাহৰি কাৰিকৰ কোন হয় সেইটো নাজানিছোঁ কিন্তু যোনে বনায় মই দেখাবলৈ চেষ্টা কৰিম তো গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু যিহেতু কৈছিলোঁ লগৰকেইটাই বজাৰ কৰিবলৈ গৈছিলে আৰু সিহঁতে গাহৰি চাহৰি আনিলে তো গাহৰি বনোৱা কাৰিকৰ কোন মই দেখাবলৈ আহিছোঁ এতিয়া বৰ্তমান গাহৰি বনাই আছে আমাৰ দাইদেউ এয়া বৰ্তমান স্পেচিয়েল কাৰিকৰ বুলি ক'ব পাৰি এয়া মজা আছে গাহৰি বনাই আছে গাহৰিৰ লগত বিলাহী হ'ব পিঁয়াজটো অলৰেডি আগতে দিলেই আৰু অলপ দিবলৈ আছে এইটো গ্ৰেভিৰ কাৰণে আৰু তাৰ লগত প্লাছ হ'ব আলু তো এক্সপিৰিয়েঞ্চটো আপোনাৰ কেনেকুৱা কওকচোন গাহৰি বনোৱা গাহৰি বনোৱা মানে মই যেতিয়াৰ পৰা জনা বুজা হোৱাৰ পৰা গাহৰি বনাই আছোঁ আমিতো গাহৰি মেইন মানুহ আহোম গাহৰি ওপৰতে আমি যিটো জানো আৰু সেইকাৰণে গাহৰি এতিয়া দাইদেৱে বনাই আছে ধুনীয়াকৈ বনাই আছে খাম আৰু দাইদেউ ঘৰটো ক'ত আছিলে মোৰ ঘৰ শিৱসাগৰ জিলাৰ বকতা বুলি কয় বকতা বুলি ক'লেতো চবেই চিনি পায় কাৰণ তাত বাখৰ বেঙেনা আছে বাখৰ বেঙেনাৰ কাৰণে বকতা বিখ্যাত তো বাকী দাইদেৱে গাহৰি বনাই আছে আৰু অলপ সময়ৰ পিছত আমি খাবলৈ খাম আৰু যিহেতু বহুত দিনৰ পিছত গাহৰি খাম মনটো ভাল লাগি আছে আৰু গাহৰি বুলি ক'লেতো ভাল লাগে আৰু চবেই ভাল পায় গাহৰি ন বাকী যি কি নহওক আমি এইটো ৰুমত আছোঁ 8টা সকলোবিলাক নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে কিছুমানে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিছে কিছুমানে কথা পাতি আছে আৰু বিভিন্ন কামত ব্যস্ত হৈ আছে আৰু লগৰবিলাকে এয়া মই অন্য এটা ৰুমলৈ সোমাই আহিছোঁ এয়া এজনে কিহত ব্যস্ত হৈ আছা তুমি চাদা মেইন কিন্তু দেই আৰু এজন গভীৰ চিন্তাত নে কথা পতাত ব্যস্ত হয় মই নাজানো গভীৰ চিন্তাত ব্যস্ত হৈ আছে আৰু এজন অকল সুন্দা মোবাইলটো দেখাইছে দেই শুই আছে কিন্তু বৰ্তমান বাকী তোমাৰ ঘৰটো কৰিছিলে পাঁচচাকু আৰু তোমাৰ ঘৰটো কৰিছিলে নখাটত পাঁচচাকু নখাটত বিভিন্ন জেগাৰ মানুহবিলাক ল'ৰাবিলাক আছে সকলোৱে মিলি যদি আছোঁ আৰু যিহেতু অসমৰ ল'ৰা অসমীয়া ল'ৰা মিলি যদি থাকিবই লাগিব বাকী যিখিনি ভিডিঅ'টো চাই থাকক আৰু লাষ্ট দাইদেৱে যিহেতু দাইদেউৰ কাৰিকৰ ন গতিকে বনাই আছে তেওঁ একদম ভকভককৈ উতলি আছে আৰু স্পেচিয়েলকৈ কিন্তু মাজতে ৰাহু এটা ওলাই আছে তেওঁ হেনো টেষ্টিং কৰে হেনো এনেকুৱা থাকে আৰু প্ৰত্যেক জেগাতে থাকে আৰু বনাই আছে অলপ দেৰি পিছত আৰু যেতিয়া ভাতৰ লগত খাম তেতিয়াহে দেখাম আৰু ধনিয়া দিবলৈ আছে ধনিয়া দিলেহে ধুনীয়া হ'ব নহয় জানো আৰু এটা আহিলে টেষ্টিং বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ কালি বনাবলৈ নোৱাৰিলোঁ কিছু মোবাইলটোৰ কাৰিকৰী বিজুতি বুলিও ক'ম এতিয়া অলপ খুব প্ৰব্লেম হ'ল সেইবাবে কালি সম্পূৰ্ণ ভিডিঅ'টো মই বনাবলৈ নোৱাৰিলোঁ আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ফিনিচিং টাইমত আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ইউটিউবত চাইছে আৰু যদি ফেচবুকত চাইছে তেন্তে ফ'ল' কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো ইমানেই আছিলে চ' বাই বাই